আজি আমি আপোনালোকৰ সৈতে কথা পাতিম ভাল দিন অহাৰ আগত ভগৱানে দিয়া 7টা সংকেতৰ বিষয়ে। আমাৰ ধৰ্মশাস্ত্ৰ মতে সময়ক বহুতো শক্তিশালী হিচাপে মান্যতা দিয়া হৈছে। সময়ে কেৱল মানুহক সুখ দুখ লাভ লোকচানেই নহয়, জীৱনৰ মৃত্যুৰ লগতো চিনাকি কৰাই দিয়ে। যেতিয়া সময়ৰ চক্ৰ পৰিৱৰ্তন হয়, তেতিয়া ৰজাও ভিক্ষাৰী হয় আৰু ভিক্ষাৰীও ৰজা হয়। আমি বিশ্বাস কৰোঁ যে সময়ৰ বাবেই মানুহে সুখ দুখৰ লগত সন্মুখীন হ'ব লগা হয়। আপুনি কেতিয়াবা ভাবি চাইছেনে আপোনাৰ জীৱনত সুখৰ দিন অহাৰ আগত আপুনি কেনেদৰে গম পাব? আজি আমি আপোনাক এই ভিডিঅ'টোত সেই সংকেতটোৰ বিষয়ে ক'ম, যি কথা জনাৰ পাছত আপুনি জীৱনত আহিবলগীয়া আপোনাৰ পৰিৱৰ্তনৰ অনুমান আপুনি আগতীয়াকৈ গম পাব। সংকেতটোৰ বিষয়ে কোৱাৰ আগতেই আপোনালোকক মোৰ এটা সৰু অনুৰোধ। আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'সমূহ যদি চাই ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মহাভাৰতত বৰ্ণনা অনুসৰি এদিন নাৰদে ভগৱান শ্ৰীকৃষ্ণক লগ কৰিবলৈ আহিছিল। আহি নাৰদে শ্ৰীকৃষ্ণক সুধিলে, হে ভগৱান, মানুহে নিজৰ জীৱনলৈ আহিবলগীয়া ভাল সময়ৰ বিষয়ে আগতীয়াকৈ কেনেকৈ গম পাব? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, হে দেৱৰ্ষি, মই নিজেই মানুহক সময় পৰিৱৰ্তন হোৱাৰ আগতেই পশু পক্ষী শিশুৰ দ্বাৰা সংকেত প্ৰেৰণ কৰোঁ। যি কথা সকলোৱে গম নাপায়, কোনো লোক বা জ্ঞানীসকলেহে বুজি পায়। অজ্ঞানীসকলে সেই কথা ধৰিবই নোৱাৰে। যেতিয়া মানুহে ব্ৰহ্ম মুহূৰ্তত সাৰ পায়, যদি তেওঁৰ মনত ঈশ্বৰ স্মৰণ হয় বা তেওঁক কোনোবাই পথ প্ৰদৰ্শন কৰি থকা যেন অনুভৱ হয়, তেন্তে মানুহে বুজি পোৱা উচিত আহি থকাৰ সময়ত তেওঁৰ ভাগ্যৰ দুৱাৰ খোল খাব, উন্নতিৰ পথ মুকলি হ'ব। তেনে সময়ত মই নিজেই সেই মনুষ্যক সহায় কৰোঁ। যদি আপোনাৰো চকু ব্ৰহ্ম মুহূৰ্তত খোল খায়, আপুনিও আপোনাৰ জীৱনত তেনেকুৱা পৰিৱৰ্তন অনুভৱ কৰিছে, তেন্তে আমাক কমেণ্ট কৰি জনাওক। হে দেৱৰ্ষি, যেতিয়া কোনো মানুহে আনন্দত থাকিবলৈ লয় বা অনবৰতে মুখত হাঁহি ওলাই থাকে, তেওঁ নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে, তেতিয়া তেওঁৰ জীৱনত সুখৰ বৰষুণ হ'বলৈ আৰম্ভ কৰে। তেনেকুৱা মানুহে যদি কিবা বস্তুৰ আশা কৰে, তেতিয়া আশাতকৈ বেছি লাভ কৰে। আপুনি জানে যে মুকলি মনে থকা মানুহৰ মনত ঈশ্বৰে বাস কৰে। যেতিয়া মানুহৰ ঘৰৰ দুৱাৰমুখত গৰুৱে বাৰে বাৰে খাবলৈ আহি থাকে, বান্দৰে যদি ঘৰৰ বস্তু লৈ যায়, ঘৰৰ চৌহদত মেকুৰীয়ে পোৱালি জন্ম দিলে বা চৰাই নিজৰ বাহ সাজে, তেতিয়া মানুহে বুজি পাব লাগে তেওঁ আহি থকা সময়ত অধিক শক্তিশালী হ'ব, নিজৰ জীৱনত নতুন নতুন সফলতা লাভ কৰিব। যেতিয়া কোনো মানুহৰ ঘৰত নমতাকৈ কোনো ল'ৰা ছোৱালী চোতালত খেলে, ঘৰৰ নিৰ্দিষ্ট মানুহজনলৈ চায়ে মিচিকিয়াই হাঁহে, সেই মানুহজনে বুজি পাব লাগে যে তেওঁ আহি থকা সময়ত সুখেৰে ভৰি পৰিব আৰু নতুন সম্পৰ্ক গঢ়ি উঠিব। বৃদ্ধ লোকসকলে কোৱা হয়তো আপুনিও নিশ্চয় শুনিছে যে সৰু ল'ৰা ছোৱালীবোৰ ঈশ্বৰ আৰু তেওঁলোক আপোনাৰ বাবে শুভ। যেতিয়া মানুহৰ খৰচ কমিবলৈ লয়, উপাৰ্জনৰ নতুন নতুন পথ মুকলি হয়, তেনে সময়ত মানুহে বুজি পাব লাগে যে তেওঁৰ বেয়া সময় পাৰ হৈ গৈছে। তাৰ পিছৰ পৰাই লক্ষী দেৱীয়ে গৃহত বাস কৰিবলৈ সেই মানুহজনে সকলো সমস্যাৰ পৰা মুক্ত হয়। যেতিয়া কোনো মানুহে ভগৱানক সেৱা কৰাৰ সময়ত তেওঁৰ সন্মুখত যদি ঈশ্বৰে হাঁহি থকা যেন অনুভৱ হয়, বহুদিনৰ মূৰত তেওঁৰ ঘৰলৈ অতিথি আগমন হয়, তেতিয়া বুজি পোৱা উচিত যে তেওঁৰ ভাল সময় আহি আছে। ইয়াৰ উপৰিও যদি কোনো মহিলাৰ বাওঁ চকু পুৰুষৰ সোঁ চকু লৰে, তেতিয়াও বুজি পোৱা উচিত যে যেতিয়া মানুহ কোনো কৰ্মত ওলাই যায়, ৰাস্তাত যদি গো মাতা দেখে, তেতিয়াও বুজি ল'ব। কিবা কৰ্মত ওলাই যোৱাৰ সময়ত যদি সাধু সন্ন্যাসী আশীৰ্বাদ লাভ কৰে, তেতিয়া জানিব যি কৰ্মত আপুনি ওলাই গৈছে সেই কৰ্মত নিশ্চয় সফল হ'ব। হে নাৰদ, এইখিনি পোৱাৰ উপৰিও সন্ধিয়াৰ সময়ত যদি কোনো মানুহে
গাখীৰে ভৰা পাত্ৰ বা মিঠাই যদি আপোনালোকক দিয়ে তেন্তে পোৱাজনে ভাবিব পাৰে যে তেওঁৰ ভাগ্য উদয় হ'ব। ভাল সময় অহাৰ আগত এইকেইটা হৈছে প্ৰধান সংকেত, যি সংকেতৰ কথা ভগৱান শ্ৰীকৃষ্ণই নাৰদক কৈছিল। যি সংকেত বুজি মানুহে ভাল সময়ৰ আগজাননী লাভ কৰিব পাৰে। যদি আপুনি ভগৱানক বিশ্বাস কৰে, ভিডিঅ'টো প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।